হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। তোমালোকে চাই আছা এডুকেশ্যন দীপাংকৰ নামৰ এই চেনেলটো। আজিৰ এই ভিডিঅ'টো তোমালোকৰ বাবে বহুতেই হেল্পফুল হয়। চ' তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু তোমালোক যদি মোৰ এই ভিডিঅ'টোত মোৰ চেনেলটোত নতুন, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞান খণ্ডটোৰ বিষয়ে। তেতিয়াহ'লে আহাচোন আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ল, নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ 4টা লিখা। এতিয়া আহাচোন আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। এতিয়া 3 নম্বৰ প্ৰশ্নটো হ'ল, সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা। 4 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো লিখা। এতিয়া তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি ক'ব পাৰিনে, যুক্তি দৰ্শোৱা। 6 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিত চৰকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এতিয়া 7 নম্বৰ প্ৰশ্নটো হ'ল, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ 3টা উদ্দেশ্য লিখা। এতিয়া আহা আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে, এই পত্ৰৰ প্ৰধান উদ্দেশ্য কি। এতিয়া 10 নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ 3টা নীতি লিখা। এতিয়া 11 নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা। 12 নম্বৰ প্ৰশ্নটো হ'ল, মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা। এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্ন 13 নম্বৰ প্ৰশ্নটো হ'ল, বৰ্তমান বিশ্বত থকা 4টা গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানৰ নাম লিখা। তাৰপিছত 14 নম্বৰ প্ৰশ্নটো হ'ল, ন্যাসৰক্ষী পৰিষদ কেনেকৈ গঠিত হয়। তাৰপিছত 15 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা 2টা পদক্ষেপ উল্লেখ কৰা। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ কেইটামান এজেঞ্চিৰ নাম লিখা। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। তোমালোকৰ ৰাজনীতি বিজ্ঞান খণ্ডটোৰ পৰা এইকেইটা প্ৰশ্ন ভালদৰে চোৱা আৰু দেখিবা তাৰ পৰাই তোমালোকৰ কমন পৰিব। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ। বন্ধুসকল, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল।